তো হেল্ল' গাইজ, আজি বহুত দিনৰ মূৰত অলপ ফুৰিবলৈ যাবলৈ ওলাইছোঁ। আজি তিতাবৰ যাম মানে মোৰ লগৰ ল'ৰা এটা ফোন কৰিছে আৰু এজন আহি আছে মোৰ লগত এটা এই আহি দেই মজা ব'ল যা গৈ থাক। তো আহক ভিডিঅ'টো বন্ধুসকল আপোনালোক শেষলৈকে চাই থাকিব। আজি দিনটো কি কৰিম কি নকৰিম। এই ঘৰৰ পৰা ওলাই আহিছোঁ, এই জাষ্ট আমি তিতাবৰ যাবলৈ আহি আছোঁ। ৰাস্তাতে দেখিছোঁ আপোনালোকে যি পানী দেখুওৱা কৰি থাকিম। এয়া হৈছে আমাৰ কমাৰবন্ধা চাহ বাগিচা। ইয়াত বহুত ডাঙৰকৈ দুৰ্গা পূজা পতা হয় আৰু এইবাৰ ফাংচনো পাতিছে। মই আহিম বাৰু, দেখুৱাম পাৰিলে। আমি আহি ভিতৰৰ ৰাস্তাত আহিছোঁ। অ' মাই গড, লোকেশ্যন চাওক না, কিমান ধুনীয়া। বা এইটো হৈছে চাহ বাগান, চাহ ফেক্টৰী, ভুল হৈছে, চাহ ফেক্টৰী। ওচৰতে চাহ ফেক্টৰী আছে। আমি যিটো ৰাস্তাত গৈ আছোঁ এই আহি লৈ পেলাই নোৱালি দি ইয়াৰ পৰা বেছি দূৰ নাই আৰু এই আমি ৰে'ল গেট পাইছোঁহি। আপোনালোকে দেখিবলৈ পাইছে এইফালে বাওঁহাতে আছে তিতাবৰ ৰেলৱে ষ্টেচন, এইফালে আছে ৰেলৱে ষ্টেচন আছে আৰু এইফালে আপোনালোক ফৰকাটিং হৈ গুৱাহাটী যাব পাৰে। গতিকে আমি টাউন এয়া সোমাও হৈছোঁ, তিতাবৰ টাউন আহি পাইছোঁহি। মোৰ লগৰ ল'ৰা এজন আছে, আমি মানে ইউটিউব চেনেলৰ কাম এটা মানে মোৰ লগৰ ল'ৰা এজনৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হ'বলৈ আগবাঢ়ি গৈছে। গতিকে তাক অলপ সহায় কৰিবৰ কাৰণে আহি আছোঁ মই। এয়া অলপ আহি গৈ তিতাবৰ টাউন পাইছোঁহি। বহুত দিন অহা নাই তিতাবৰলৈ আৰু ভাবিছোঁ আজি যাওঁচোন বুলি, সিও মাতিলে গতিকে লৈ আহিলোঁ। এয়া বৰ্তমান পাইছোঁহি, তাৰ ওচৰ পাইছোঁহি। আহক গাইজ, আহিলোঁ আৰু এয়া পাই গ'লোঁ ন। ল'ৰাটোক লগ কৰিলোঁ, কামটো হ'ল। এতিয়া আমি ঘৰলৈ যাওঁ আৰু চাই থাকোঁ ভিডিঅ'টো। ফ্ৰেণ্ড, ভিডিঅ'টো মোৰ শেষ হোৱা নাই। আজি আহিলোঁ বল খেল চাবলৈ, লগত মোৰ বাবা দা আছে, লগৰ বাবা দা হাই। আৰু এইখন খেলপথাৰতে হ'ব ফুটবল খেল। আপোনালোকক দেখুৱাই দিবলৈ আমি চেষ্টা কৰিম। মোৰ লগতে বাবা দা আছে, এইজনো চাবলৈ আহিছে। ফুটবল খেল বুলি ক'বলৈ গ'লে আজিকালি আৰু আমি টিভিতহে চাওঁ। এতিয়াতো এনেই আৰু বহুত কমি গৈছে, মানে বহুত দেখিবলৈ প্ৰায় লুপ্ত হৈ যোৱা নিচিনাই। কিন্তু বাগান অঞ্চলবিলাকত বৰ্তমান এতিয়াও ফুটবল খেল জীয়াই ৰাখিছে তেওঁলোকে, আৰু তেওঁলোকে ধুনীয়া প্ৰাইজ মনিৰে খেল খেলায়। গতিকে আজিও সেই আমাৰ ঘৰৰ ওচৰত প্ৰায় 4-5 কিলোমিটাৰমান হ'ব দূৰত আজি খেল আছে বুলি কোৱা শুনাৰ লগে লগে আহিলোঁ চাবলৈ আৰু আপোনালোককো দেখুৱাওঁ বোলো। চাওক, বহুত মানুহ হৈছে, একদম বহুত মানুহ। আৰু খেলততো হৰা-জিকা আছেই, কোনোবা এটা পাৰ্টি হয় জিকিব, নহয় হাৰিব, তেনেকুৱাতো আছেই। আৰু বিভিন্ন কি হয়, ভৰিত দুখ পায়, হাতত দুখ পায়, মূৰত দুখ পায়, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় তেওঁলোকে। তথাপিও খেলুৱৈসকলে হাৰ নামানে। আৰু এয়া চাওক, এজনে দুখ পালে কেনেকৈ এয়া মূৰত দুখ পাইছে। আৰু এইখিনিতো হৈছে আকস্মিকতে হোৱা দুৰ্ঘটনা, কাৰণ নাজানে খেলুৱৈ এজনে গৈ এনেকুৱা অৱস্থা হ'ব বুলি। গতিকে খেলখন খেলুৱৈ থকা সকলো খেলুৱৈলৈকৈ মোৰ ফালৰ পৰা ধৰাটো বহুত ধন্যবাদ। আৰু কমিটিকো জনাইছোঁ ধন্যবাদ। খেলখন আজি হৈ আছে চকলাটিং চাহ বাগিচা আৰু নেঘেৰিটিং চাহ বাগিচা। মোৰ গাইজ মানে এইটো কাৰণে ভাল লাগিছে, মই ফুটবল খেলখন চাই মই বেছি ভাল পাইছোঁ। কি কাৰণে, ইমানখিনি মানুহ, আপোনালোকে মোৰ কেমেৰাত দেখিলে গম পাব, ইমান মানুহৰ কাৰণে মই আৰু বেছি ভাল পাইছোঁ যে ইমান মানে মানুহে চাবলৈ যেন আহিছে খেলখন। সেইকাৰণে মই বহুত ভাল পাইছোঁ। মই যিমানটো পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু খেলখন গৈ লাষ্টত সমান হ'ল, মানে লাষ্টত ট্ৰাই বেকাৰ কৰিব লগা হ'ল। বাবা দাৰ লগত আছে, কেনেকুৱা পালে খেল কৰি দিয়ক। মজা হৈছে, ভাল হৈছে হয় নাই। চকলাটিং জিকিলে, এয়া দেখিছে কেমেৰা লাইভ হৈছে। চাবা গাইজ, ভুলতে ক'লোঁ চকলাটিং বুলি, আচলতে খেলখন জিকিছে নেঘেৰিটিং চাহ বাগিচা। আৰু মানুহ আৰু নকওঁ, মানুহ আপোনালোকে নিজে চাওক কিমান ভিৰ হৈছে, কিমান ভিৰ। ঘৰলৈ আহি থাকোঁতে ফ্ৰেণ্ড ৰাস্তাত আৰু চুলিয়ে কটোৱালোঁ। তো গতিকেলৈ আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব দেই।